हेलो एवरीवन की खबर निश्चय ভাল পিন্সি মেকআপ আৰ্টিষ্টৰ অন্যটা ব্লগলৈ আকৌ পুনৰবাৰ স্বাগতম জনাইছোঁ। আজি যাব ওলাইছোঁ হোজাইত মোৰ এটা মেকআপ আছে আৰু তাতে পাৰ্টি মেকআপ লুকছ আছে। মেকআপটো কৰিবলৈ যাব ওলাইছোঁ, ভাবিছোঁ আপোনালোককো দেখুৱাওঁ মেকআপ লুকছটো। আৰু আহি পাই গ'লোহি একেবাৰে হোজাই ফ্লাইঅভাৰ ওপৰত। এয়া আহি পাই গ'লোহি বিয়া ঘৰ এয়া আৰু নামি ল'লোঁ। নামি লৈ মেলি দাদা এজনে মোৰ বেগ কঢ়িয়াই লৈ গ'ল ভিতৰলৈ আৰু সোমাই গ'লোঁ। সোমাই গৈ লৈ পিনে মোক বহিব দিলে। এনেকৈ বহাৰ পিছতে চাহ পানী খাবলৈ দিলে। খাই মেলি লৈ পিনে ধুনীয়াকৈ মই মোৰ কামত লাগি গ'লোঁ। আৰু এয়া মেকআপ কৰি থকা সময়ত অকণমান ক্লিপ মই ৰাখি থৈছিলোঁ। মই কৰা মেকআপ লুকছটো কেনেকুৱা হৈছে জনাবচোন। আৰু ফটো এডিট অকণো কৰা নাই, মোবাইল কেমেৰাৰ ফটো হয়। আৰু কেনেকুৱা হৈছে জনাব কমেণ্টৰ যোগেদি। আৰু এজনী আণ্টিক মই মেকআপ কৰি দিছিলোঁ, তেওঁ আকৌ নিজৰ ফেচটো ফ'কাছ নকৰে, সেয়েহে মই ইম'জি লগাই দিছোঁ। আৰু তেওঁৰ মেকআপটো কেনেকুৱা হৈছে সেইটো আপোনালোকে জনাব কমেণ্ট কৰি। আৰু এয়াত সৰু টিকলি দুজনীৰ ডিমাণ্ড আছিলে, তেওঁলোককো মেকআপ কৰি দিব লাগে, সেয়েহে তেওঁলোককো কৰি দিলোঁ। আৰু মেকআপ লুকছকেইটা কেনেকুৱা হৈছে সেইকেইটাও জনাব। মেকআপ কৰি মেলি হৈ গ'ল আৰু ওলাই আহিলোঁ তাৰ পৰা। আৰু মোক এটা দিলে গিফ্টটোনো কি দিলে মই দেখুৱাম ঘৰত গৈ পিনে। পাই গ'লোহি ঘৰ, ধুনীয়াকৈ ফ্ৰেছ হৈ ল'লোঁ। ফ্ৰেছ হৈ মেলি লৈ পিনে এটা বস্তু দেখুৱাওঁ বুলি ভাবিছোঁ। য'ত মেকআপ কৰিব গৈছিলোঁ, হোজাইতে মেকআপ কৰিবলৈ গৈছিলোঁ। আৰু তাতে মেকআপ কৰিব যোৱা আণ্টিজনী, সেই আণ্টিজনীয়ে মোক গিফ্ট এটা কৰিলে। গিফ্টটো হৈছে ডুবাইৰ পৰা অনা, কিনো গিফ্ট নাজানো আৰু লৈ আহিছে তেওঁ তাৰ পৰা। আৰু আণ্টিক মোৰ ফালৰ পৰা অশেষ ধন্যবাদ থাকিলে। আৰু ভাল লাগিছে মেকআপ কৰিবলৈ গৈ লৈ পিনে যে গিফ্ট এটা পাইছোঁ, দিছে, চাগে বহুত ভাল লাগিছে। আৰু এইটো আজি গিফ্টটো আনবক্সিং কৰিবলৈ দেহামনুকে দিলোঁ, কিয়নো দেহামনে বহুত ভাল পায় কিছুমান বস্তু আনিলে আনবক্সিং কৰি, সেয়েহে তাইক মই তেনেকৈ আনবক্সিং কৰিবলৈ দিওঁ। আইমনু আৰু দেহামনু দুয়োজনীয়ে এনেকৈ আনবক্সিং কৰি আছে গিফ্টটোনো কিনো, আহকচোন চাওঁ। গিফ্টটো ওলালে পাৰফিউম এটা, ধুনীয়া পাৰফিউম এটা মোক গিফ্ট কৰিছে। আৰু দেখিছেনে কিমান ধুনীয়া। পাৰফিউমৰ চেণ্টটো ইমান ধুনীয়া, ইমান লাইট, সঁচাকৈ বহুত ভাল লাগিলে। আৰু মোৰ ভিডিঅ'বোৰ যদি নতুন ভিডিঅ' আছে যদি চাই আছে তেন্তে প্লিজ ছাবস্ক্ৰাইব কৰি দিবলৈ নাপাহৰিব, লাইক কমেণ্ট কৰি জনাব। আৰু এনেকুৱা যদি মেকআপ লাগে হোজাইবাসীৰ আশে পাশে থকা কোনোবা, মোক কণ্টেক্ট কৰিব পাৰিব, মোৰ নম্বৰ দিয়া হৈ আছে। আৰু কেনেকুৱা লাগিল জনাব। ভিডিঅ'টো শেষলৈকে চোৱাৰ বাবে মোৰ ফালৰ পৰা ধন্যবাদ থাকিলে, অশেষ ধন্যবাদ। আৰু আজি ভিডিঅ'টো ইমানে, তেন্তে আহিছোঁ, বাই বাই।